তো হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি ফাকুৱা, কিন্তু আজি আমি ফাকুৱা খেলা নাই। এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ, কাইলৈ হোলী। তো কাইলৈ হোলী খেলিম আৰু এতিয়া গৈ আছোঁ অলপ কিবা কিবি কিনি আনিবলৈ। তো চাই থাকক। আৰু এইটো আমাৰ পাৰ্কিং স্থান, আৰু এইফালে মোৰ পালচাৰটো পৰি আছে। চব অৱস্থা বেয়া কৰিছে, কি হাল কৰিছে। ইমান যতনৰ মোৰ পালচাৰ, আজি ফাকুৱাত কোনোবাই গেলা খুৱাই দিলে, পৰি গ'লে। তো ফ্ৰেণ্ডছ, মোৰ হেলমেটৰ খিৰিকী নাই। আৰু আজি ফাকুৱাৰ দিন, বন্ধ, বেছি দোকান খোলা নাই, ৰাস্তাও খালী। আপোনাক দেখুৱাই দিছোঁ। চাওক, ৰাস্তা ইমান খালী। গুৱাহাটী মাৰ্কেট এনেকুৱা নাথাকেই, আৰু দোকানবোৰো বন্ধ। এটা দুটা দোকান খোলা আছে, ফাকুৱাৰ দোকান খোলা আছে। তো ফ্ৰেণ্ডছ, গৈছিলোঁ ফাকুৱা দোকানত, বস্তু এটা বিচাৰিছিলোঁ কিন্তু পোৱা নাই। চাওঁ বিচাৰি, আকৌ ফাকুৱা ল'ব লাগিব, ইয়াৰ পৰাই ল'ম বাৰু। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। গাঁৱলীয়া ৰাস্তাৰে গ'লে যেনেকুৱা লাগে, আজি তেনেকুৱা লাগি আছে। মানে মানুহ দুনো নাই, গাড়ী নাই, বহুত কম। ফ্ৰেণ্ডছ, কালিৰ বজাৰ এয়া কিবা কিবি, আৰু এতিয়া আছে ৱাটাৰ বেলুন, আনবক্সিং ৱাটাৰ বেলুন। তো এইখিনি আমি আজি এতিয়া বনাম। তাৰপিছত এতিয়া আছে ফাকুৱা, এইখিনি বনাই পিনে তাৰপিছত খেলিম ফাকুৱা, যিহেতু আজি হোলী। দিছ ইজ আনবক্সিং অফ মাই ষ্টাইল। তো এতিয়া ফাকুৱা ভৰাম। তো ফ্ৰেণ্ডছ, আমাৰ এক্সপেৰিমেণ্ট হৈ আছে। এইটো আপোনাৰ ৰং ইনজেকশ্যনৰ লগত ভৰাই আছোঁ ৱাটাৰ বেলুনত। এইখিনি ৰেডি। কাৰ টাক্কাত মাৰি দিম, কাৰ মুখত মাৰি দিম নাজানো, কিন্তু আঁকা আছে মাৰিবলৈ। তো এনেকৈ ভৰোৱা হৈছে। এতিয়া নাভাবিব যে সেইটোত আমি মুখত ভৰাই পিনে ভৰাইছোঁ বুলি। দেখিছে, একদম ফ্ৰেছ ইনজেকশ্যন, তাজা তাজা ইনজেকশ্যন। ফাৰ্মাচীৰ পৰা আনিছোঁগৈ। ইয়াতে কৰোণাৰ ফাৰ্ষ্ট ড'জ দিয়া হৈছে ইয়াতে বেলুনক, যিহেতু হোলীত কৰোণা মিক্স হৈ আহিছিলে। তো এটা ইনজেকশ্যন মাৰি ইয়াক কৰোণা মুক্ত কৰা হৈছে। সেইটো অলপ বেলেগ ষ্টাইল হৈ গ'ল, কৰোণা পজিটিভ হস্পিটেল। বেলুন বেলুন দাদাকনি বেলুন হৈ গ'ল। এইখিনি বেলুন আমাৰ তাত এতিয়া মজুত আছে। এতিয়া এক্সপেৰিমেণ্ট হ'ব এটা, কাৰ মাথাত দিওঁ। এক্সপেৰিমেণ্টটো চাওঁ ফুটে নে নাই। তো একচুৱেলি যিহেতু বোমা বনালে চেক কৰা হয় যে বোমাটো কাম কৰিছে নে নাই। আমি এতিয়া এইটো বেলুনটো চেক কৰিম। আৰু এইফালে মোৰ অৱস্থা চাব পাৰে, কি অৱস্থা হৈছে। ओ भाई, मारो मुझे, मारो मारो मुझे, मारो मारो। होली है भाई, होली है। होली है फ्रेंड्स, নিজে অলপ খেলিলোঁ আৰু ফেমিলিৰ লগত। এনেই ওলাই আহিলোঁ ৰাস্তাৰ ফালে, চাওঁ অলপ এনেই ঘূৰি ফুৰিম। হেপী হোলি গাইজ। আৰু আমি গৈ আছোঁ দীপৰ বিল। বতাহ বহুত। এনেকৈ হঠাৎ যাম বুলি ভবা নাছিলোঁ। আজি হোলীৰ দিন এনেই ওলাই আহিলোঁ।
আমি আহি পাই গ'লোহি দীপৰ বিল। বহুত ডাঙৰ হয় আপোনালোকে এৰিয়াটো। পানীখিনি নীলা কিয় নাজানো, দেখুৱাই আছোঁ আপোনালোকক। ইফালে নাও সেইবোৰ আছে, এফালে আকৌ মাজতো আছে, কিছুমানে চলাই আছে নাও। দীপৰ বিলত আহি আমি মাছ পাই গ'লো নহয় ফ্ৰেণ্ডছ। ৱাও, তাজা তাজা। কি মাছ এইটো? বহুত লেতেৰা হয় সেইকাৰণে নীলা। মাছটো এৰি দিওঁ, যাব পাৰিবনে নাই? মৰি গ'ল, ডেড বডি, স্পট ডেড। শামুক খোৱাসকলৰ কাৰণে ভাল হ'ব। শামুক কিন্তু ডাইৰেক্ট বুটলিব পাৰিব। শামুক সিজা কৰক, ফুচকে টানি দিয়ে, খমত আহিব মুখত। শামুক বহুত আছে। দীপৰ বিলত আহিয়ে মাছ ধৰি পেলালো। ৱাও, নেক্সট টাইম আহিলে জাকৈ আনিব লাগিব। এইটো মোৰ খোপা। এনেই আহি গৈছিলোঁ, হোলী খেলাৰ কাপোৰেৰে, হোলীৰ মুখেৰে এনেকৈ আহি গ'লোঁ। বেয়া লগা নাই বাৰু, কিন্তু অলপ পানীখিনি বেয়া, চেণ্ট এটা ওলাইছে, বাকী একো নাই। তো ফ্ৰেণ্ডছ, যাওঁগৈ এতিয়া। বহিলোঁ অলপ, কিন্তু ধুনীয়া বতাহ আহি থাকে, যিহেতু চাৰিওফালে মুকলি ঠাই, ধুনীয়া বতাহ আহি থাকে। গৰম দিনৰ কাৰণে ভাল, বহি অলপ ৰেষ্ট ল'বলৈ বা নিজান ঠাই, সেইটো কাৰণে বহুত ভাল। আৰু ফ্ৰেণ্ডছ, নিজৰ মাজতে অলপ হোলী খেলিলোঁ, যিহেতু মই ঘৰত নাই। ঘৰত থাকিলে ফ্ৰেণ্ডছ চাৰ্কেল মানে ফ্ৰেণ্ডছসকলৰ সৈতে খেলিব পাৰিলোঁহেঁতেন জবৰদস্ত, কিন্তু ইয়াতে হোৱা নাই। নিজৰ ভাইটি তেনেকুৱা লগৰ এজন দুজনৰ লগত খেলিছোঁ নিজৰ মাজতে, আৰু এনেই অলপ ফুৰি আহিলোঁ।